নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে। আপোনালোকে চাই আছে আছামিজ মেথড আৰু মই লৈ আহিছোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশি। শাৰীৰিক অৱস্থা যদি আপোনাৰ আজিৰ দিনটোত ভাল হৈ থাকে তেনেহ'লে আপুনি যিকোনো খেলা ধূলাৰ প্ৰতিযোগিতাত ভাগ ল'ব পাৰে। আজিৰ দিনটোত আপোনাৰ আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে। কোনোবা এনেকুৱা যদি আপোনাৰ মানুহ আছে যি আত্মীয়জন বহুত দূৰত থাকে, সেই আত্মীয়ৰ লগত আজি আপোনাৰ সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি খুব ভালদৰে যোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া সময়ত আপুনি বহু দূৰৰ পৰা যিকোনো ভাল খবৰ শুনিবলৈ পাবও পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি আজিৰ দিনটোত সুখী থাকিব পাৰিব। আপুনি বৈবাহিক জীৱনৰ যোজনাসমূহত তেখেতক সহায় কৰিবলৈ চেষ্টা কৰক। আপুনি সৰু ল'ৰা ছোৱালীৰ লগত সৰু হৈ যাব পৰা স্বভাৱ যদি আপোনাৰ থাকে তেনেহ'লে আপোনাৰ আজিৰ দিনটো সৰু ল'ৰা ছোৱালীৰ লগত লাগি ভাগি পাৰ হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ আজিৰ দিনটোৰ সকলো সময় ভাল কামত খটুৱাওক। আপুনি এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক পইচা খৰচ কৰাত আৰু প্ৰয়োজনতকৈ অধিক মনোৰঞ্জন কৰাৰ পৰা বিৰত থাকক। বৈবাহিক বন্ধনৰ বাবে আজিৰ দিন ভাল সময়। প্ৰেমৰ যাদুৱে যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই, এই কথা আপুনি আজি অনুভৱ কৰিব পাৰিব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে আৰু যি কথাই আপোনাক ঘৰৰ মানুহক চিন্তিত কৰি তুলিবও পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। জীৱনসংগীৰ লগতে এক সুন্দৰ দিন আপুনি অতিবাহিত কৰিবলৈ আজিৰ দিনটোত আপুনি ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা, কিন্তু নিজৰ যত্ন লওঁতে আপুনি নিজৰ স্বাস্থ্যৰ কথা কেতিয়াও পাহৰি নাযাব। মিথুন ৰাশি। আপোনাৰ আজিৰ দিনটোত স্বাস্থ্য ভালেই থাকিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব যদিও আশা কৰা মতে হয়তো আপোনাক সুফল দিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালে আপুনি কোনো নিৰ্ণয় নল'ব। আপুনি এনেকুৱা কাম আৰম্ভ কৰক যি কামে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহে। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যদি অনবৰতে প্ৰেমৰ ভাৱনাত ডুব গৈ থাকে তেনেহ'লে আজিৰ দিনটোত আপুনি মেগজিন বা উপন্যাস পঢ়ি দিনটো আপুনি অতিবাহিত কৰিবলৈ চেষ্টা কৰক। আজি আপুনি গম পাব যে সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। কোনো গছৰ ছাঁত বহি অথবা সেউজীয়া পৰিৱেশৰ মাজত থাকি আজি আপুনি প্ৰশান্তি লাভ কৰিব। জীৱনক আজিৰ দিনটোত আপুনি হয়তো ওচৰৰ পৰা বুজি পাব পাৰে। আজিৰ দিনটোৰ শুভ নম্বৰ 5, শুভ ৰং সেউজীয়া আৰু ৰত্ন। আৰু আজিৰ দিনটোত যিসকল লোকে আৰ্থিক উন্নতি কৰিব বিচাৰে তেওঁলোকে আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰক। ৰাশি। ধনাত্মক চিন্তাধাৰা আপোনাৰ মনত আহিবলৈ দিয়ক। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব। পৰিয়ালৰ কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনাৰ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। প্ৰেমৰ দিশৰ পৰা আজিৰ দিনটো এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জনে আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে সম্পূৰ্ণৰূপে চেষ্টা চলাব পাৰে। কথা বাৰ্তাত থকা আপোনাৰ কৌশলে আজিৰ দিনটোত আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। জীৱনসংগীৰ লগতে এক বঢ়িয়া দিনত অতিবাহিত কৰিবলৈ আপুনি ফুৰিবলৈ যাব পাৰে। আপুনি যদি আপোনাৰ পৰিয়ালৰ লগত সাধাৰণতকৈ অলপ বেছি সময় অতিবাহিত কৰে তেতিয়াহ'লে অলপ হ'লেও মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিবই, কিন্তু আজি আপুনি ইয়াৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত কৰ্কট ৰাশি লোকসকলৰ শুভ ৰং ক'লা আৰু নীলা। সিংহ ৰাশি। কামৰ চাপ আৰু ঘৰুৱা কণ্ডলে জীৱনলৈ মানসিক অশান্তি আনিব পাৰে। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। যিকোনো বস্তুক অন্তিম ৰূপ দিয়াৰ আগতে আপোনাৰ পৰিয়ালৰ মতবাদ লওক, আনকি আপোনাৰ নিজৰ নিৰ্ণয়ে কিছু অখজা লগাই দিব পাৰে। ভাল পৰিণাম পাবলৈ, ভাল ফল পাবলৈ পৰিয়ালৰ লগত মিলাপ্ৰীতিৰ সূচনা কৰক। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি যদি আপুনি দুখী হৈছে তেনেহ'লে
আপুনি তাৰ বিনিময়ত কিন্তু কাকো কটুৰ ব্যৱহাৰ নকৰিব। বেলেগক এইটো ক'বলৈ অধিক উত্তেজিত নহ'ব যে আপুনি কেনেকুৱা অনুভৱ কৰিছে। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ আজিৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজিৰ দিনটোত আপুনি হতাশ হৈ পৰিব পাৰে। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই ভাল হ'ব, কাৰণ লগ কৰিলে আপোনালোকৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। কন্যা ৰাশি, দাঁতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সোনকালে আৰাম পাবলৈ ভাল চিকিৎসকক অৱগত কৰাওক আৰু উপদেশ মতে চলক। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিবলৈ গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। বহুদিনৰ পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱনসংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। অনাকাংক্ষিত ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে আৰু আপুনি সাৱধানে থাকিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব, যি প্ৰশংসা হয়তো আপুনি শুনিবলৈ বিচাৰি আছিল। আজি আপোনাৰ জীৱনসংগীৰ লগত আকৌ এবাৰ আপুনি হয়তো প্ৰেমত পৰিব পাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো ভালদৰে যাব। জীৱনত সৰলতা তেতিয়ালৈকে থাকে যেতিয়া মানুহৰ মাজত মানৱীয়তা জীয়াই থাকে। গতিকে আপোনাৰ মাজত মানৱীয়তা অনাটো অতি দৰকাৰ, এই কথা আপুনি পাহৰি নাযাব। তুলা ৰাশি, আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পি পৰিব আৰু সকলোকে আকৰ্ষিত কৰিব পাৰে। আপুনি সেইসমূহ যোজনাত বিনিয়োগ কৰাৰ আগতে দুইবাৰ চিন্তা কৰক যিবোৰ আপুনি ইতিমধ্যে কৰাৰ সপোন দেখিছে। সম্বন্ধীয়সকলৰ লগত লগ কৰি আশা কৰাতকৈ হয়তো আজিৰ দিনটোত আপুনি বেছি ভাল অনুভৱ কৰিব। আজি আপুনি ক'ৰবাত ফুৰিবলৈ যাব পাৰে আৰু ফুৰি আহিলে আপুনি আপোনাৰ মনত সতেজতা অনুভৱ কৰিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব পাৰে। এনেকুৱা কৰাটো আপোনাৰ বাবে হয়তো হিতকৰ বুলিও প্ৰমাণ হ'ব। আপোনাৰ জীৱনসংগিনীয়ে আপোনাক অনুভৱ কৰাব পাৰে যে এই স্বৰ্গ এই মুহূৰ্ততে আছে। জীৱনত আচলতে সৰলতা তেতিয়ালৈকে থাকে যেতিয়া মানুহৰ মাজত মানৱীয়তা থাকে, এই কথা আপুনিও পাহৰি যোৱা উচিত নহয়। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং মাখন আৰু বগা। বৃশ্চিক ৰাশি, আপোনাৰ প্ৰবল আত্মবিশ্বাসে আপোনাক আজিৰ দিনটোত কাম কৰিবলৈ সুবিধা কৰি দিব। আজিৰ দিনটোত আপুনি আৰামো কৰিবলৈ সময় পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু জমা ধন গুচি যোৱাৰ দুখ এটাও থাকিব পাৰে। আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসমূহে আপোনাৰ সমস্যাসমূহ বুজি পোৱাৰ বাবে আপোনাৰ হয়তো কিছুমান সমস্যাৰ সমাধান ওলাব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰস্পৰিক ভাৱনাসমূহক বুজিবলৈ চেষ্টা কৰক। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কত অপচয় হ'ব পাৰে, যাৰ বাবে আপুনি দিনটোৰ শেষত হয়তো হতাশ হৈ পৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বিবাহিত জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ, এই কথা আপুনি কোনো কাৰণত পাহৰি নাযাব। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজিৰ দিনটোৰ শুভ ৰং ৰঙা আৰু মেৰুন। ধনুৰাশি, শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিক দৃষ্টিৰ ফালৰ পৰা চাবলৈ গ'লে আপোনাৰ আজিৰ দিনটো ভালদৰে যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। কোনোবা ধাৰ্মিক হল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। ছুটিৰ দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ আপোনাৰ দিনটোত আজিৰ বাবে ভাল কাম কি হ'ব পাৰে। আজিৰ দিনটোত ধনুৰাশিৰ লোকসকলৰ বাবে শুভ ৰং স্বচ্ছ আৰু গোলপীয়া। মকৰ ৰাশি, শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্টি লাভ কৰিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আজি আপুনি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। সন্ধিয়া সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় প্ৰেমৰ বা আপোনাৰ ভালৰ বাবে হওক। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব যদিও এইখিনি সময়তেই কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হিচাপে পৰিগণিত হ'ব। কুম্ভ ৰাশি, পুৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আৰু আত্মবিশ্বাসী কৰি তুলিব। আপুনি যদি অধিক ধূমপান আৰু মদ্যপান কৰে তেনেহ'লে তাৰ পৰা এৰাই চলক। ই আপোনাৰ স্বাস্থ্যৰ অপকাৰিতাৰ লগতে
ই আপোনাৰ স্বাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱেও দুৰ্বল কৰি তুলিব পাৰে। সমস্যাসমূহ মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদে আপোনাৰ মনৰ কথা বুজি পাবলৈ চেষ্টা নকৰে, তেন্তে আপুনি আজি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। আপুনি ঘৰৰ সৰু সদস্যজনৰ লগত সময় ব্যতীত কৰা শিকক। যদি আপুনি এনেকুৱা নকৰে, তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহু ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিব। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল, সেইকাৰণে গোটেই পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল। ৰাশি, অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা সমানে মিলাবলৈ গৈ গণ্ডগোলৰ সৃষ্টি নকৰিব। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজকে বাধা প্ৰদান কৰিব পাৰিব। এই কথাটো আজি আপুনি উপলব্ধি কৰিব। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণ হ'ব। আপোনাৰ জীৱনসংগী আজি আপোনাক সকলো ধৰণৰ ভাল অনুভূতিবোৰ দেখুৱাব। আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব। অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে কোনোবা ভাল স্পাত গৈ আজি আপুনি বহুত সতেজ অনুভৱ কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, ধন্যবাদ জনাইছোঁ সকলোকে। আপোনালোকে চাইছে আছামিজ মেথড আৰু মই লৈ আহিছিলোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল। বন্ধুসকল, পুনৰ লগ পাম আপোনালোকৰ অহাকালিলৈ ৰাশিফল লৈ। আজিলৈ মাগিছোঁ বিদায়। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।